আর কোকরাঝার লোকসভা সমষ্টির কারণে আমার অফিস উদ্বোধন করা হল, ওপেনিং করা হল। আর আজিৰ পৰাই আমাৰ তিনিটা দলৰ নেতৃবৃন্দ কাৰ্যকৰ্তাবিলাকে সকলো আহি এই হেডকোৱাৰ্টাৰত বহি আমাৰ যিটো নিৰ্বাচনৰ ৰণকৌশল, নিৰ্বাচনৰ বিভিন্ন একশ্যন প্লানবিলাক ইয়াৰ পৰা বনোৱা হ'ব। আৰু ইতিমধ্যে আমাৰ যিটো ইনচাৰ্জ ৰঞ্জিত দাস ডাঙৰীয়া, অসমৰ মন্ত্ৰী তথা প্ৰাক্তন ভাৰতীয় জনতা পাৰ্টিৰ ষ্টেট কমিটিৰ প্ৰেচিডেণ্ট, তেখেতে স্পষ্ট আপোনালোকৰ আগত দাঙি ধৰিছে। এইবেলি যিটো নিৰ্বাচন হ'বলৈ গৈ আছে, এই নিৰ্বাচনটো আমি মোদী ডাঙৰীয়াৰ নামত নিৰ্বাচনটো খেলি আছোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামত আমি নিৰ্বাচনটো খেলি আছোঁ। আৰু ইয়াৰ লগতে ট্ৰিপল ইঞ্জিনৰ চৰকাৰে যিখিনি কাম কৰিছে, শান্তি প্ৰতিষ্ঠা কৰা, সকলোকে নিৰাপত্তা প্ৰদান কৰা, সমন্বয় কৰা আৰু এটা সুশাসন যিটো গঢ়ি তোলা, এই গোটেই কামটো ইমান ভালকৈ কৰিছে। ইয়াত আমাৰ এই অঞ্চলৰ ৩৫ লক্ষ জনসাধাৰণ, BTR অঞ্চলৰ ৩৫ লক্ষ জনসাধাৰণে ইয়াত পুৰা কনভিন্স হৈছে যে সঁচাকৈ যিটো পৰিৱৰ্তন, সঁচাকৈ যিটো উন্নয়ন, সঁচাকৈ যিটো সুশাসন এটা আজি NDAৰ নেতৃত্বত ইয়াত গঢ়ি উঠিছে। এইটো কোনো বিনিময়ত ৰাইজে এইটো হেৰাব নিবিচাৰিব। গতিকে ইতিমধ্যে আমি চবে যিটো উমান পাইছোঁ যে আমাৰ কেণ্ডিডেটজনে যিমান ভোট পাব, ইয়াৰ আধাতকৈ আধাহে বাকী কেণ্ডিডেটে ভোট পাব। গতিকে এইবাৰ কোনো কণ্টেষ্ট নাই। বিপুল ভোটত আমাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই কোকৰাঝাৰ লোকসভাৰ পৰা জিকি যায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে যিহেতু তেখেতে নেতৃত্ব দিবলৈ গৈ আছে, তেখেতে তাতে গৈ পেলাই শক্তিশালী ৰূপত তেখেতক সমৰ্থন জনাব। BPFৰ কেণ্ডিডেট ষ্ট্ৰং ৰূপত দেখিবলৈ পোৱা গৈছে বুলি ইতিমধ্যে চৰ্চা হৈছে। এই ক্ষেত্ৰত আপোনালোকে কেনেকৈ চব BPF ষ্ট্ৰং আছিলে এটা সময়ত, এই সময়ত আৰু BPF ষ্ট্ৰং নাই। যি সময়ত BPF ক্ষমতা আছিলে, তেতিয়াই তেখেতসকলে দুবাৰ তিনিবাৰকৈ হাৰি গ'ল কেণ্ডিডেট তেখেতসকলৰ। আৰু সেই সময়ৰ কেণ্ডিডেটো তেখেতসকলৰ ষ্ট্ৰং আছিলে, কেবিনেট মন্ত্ৰী কেণ্ডিডেট আছিলে। আজিতো যিজন কেণ্ডিডেট দিছে তেখেতেতো MCLA হাৰি গৈছে। MCLA হাৰাৰ পিছত আৰু তেখেতক আৰু পাৰ্লিয়ামেণ্টত জিকাৰ সপোন দেখিছে, তাত যদি ষ্ট্ৰং বুলি কৈছে এইটোতো আমি নাজানো। গতিকে আজিৰ সময়ত কোনো ষ্ট্ৰং নহয়। যিটো ষ্ট্ৰং আছে সেইটো NDAৰ কেণ্ডিডেটজন ষ্ট্ৰং। UPPL, BJP, AGP যিটো কেণ্ডিডেট আছে সেইটোৱে ষ্ট্ৰং কেণ্ডিডেট। তেখেতসকলৰ EM আমাৰ লগত আছে আৰু তেখেতে কথাটো কৈ আছে। আমি দুই এদিনতে আলোচনা কৰি আপোনালোকক জনাম যে তেখেতৰ আমাক কথা দিছে, তেখেতে আমাৰ লগত থাকিব। দুই এদিনতে কথা পাতি আপোনালোকক স্পষ্ট কৰিম। मोनसे फोसावथाय 2024 निफ्राय 2025 मायथाइनि ड्रीम किन्डारगार्टेन प्रि स्कुल काम क्रिट सेन्टारनि मुं थिसननाय हाबाफारिया सोलिगासिनो दङ। क'क्राझार सहरनि साखाथियाव थानाय एबा देबोरगाव बड'लेण्ड मुलुगसोलोंसालिजों नांजाबनाय गियानपुरियाव गोदानै ड्रीम किन्डारगार्टेन प्रि स्कुल काम क्रिट सेन्टार बेखेवदों। जायफोर बिमा बिफाफोरा सानसे थोलो गाव गावनि उन्दै गथ'फोरखौ नोजोर खालामस्लाबनो हाया एबा साख्रि बाख्रिफोराव बेस्थ' जानानै थायो, बैसोर बिमा बिफाफोरा गावनि उन्दै गथ'फोरखौ गियान होनायजों लोगोसे 2 बोसोरनिफ्राय 5 बोसोरनि गथ'फोरखौ बे ड्रीम किन्डारगार्टेन प्रि स्कुल काम क्रिट सेन्टाराव सोलोंथाइ होनो हागोन। बे फरायसालियाव गासै सुबिदाखौनो फरायसाफोरानो मोनफुंनो हागोन। सुबिदाफोरनि गेजेराव दं फान लार्निं, डिफारेन्ट टाइप्स अफ को-कारिकुलार एक्टिभिटिज, एज एप्रोप्रिएट कारिकुलाम, सेन्सरी एक्सपिरियेन्स, बेनि अनगायैबो होलिस्टिक डेभेलपमेन्ट, सेफ एन्ड फ्री लार्निं इनभाइरनमेन्ट, डेइलि उइकलि एक्टिभिटी रेकर्ड, नेचार कर्नार, लाइभ CCTV सिकिउरिटी, इमार्जेन्सि फायर सेफ्टी एज वेल मेडिकेल किट, एयार कन्डिशनिं फेसिलिटी। बेफोर सुबिदाफोरखौ गासै फरायसाफोरानो मोननो हागोन। बेनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8638454887 एबा 9101156459 जानबुं नाम्बाराव फन खालामनानैबो खौरां लाहरनो हागोन।